হৈ গেলা পূজা পালেহি নহয় কচোন ক এবাৰ পূজাত কি লবি লবলেতো ঢেৰ বস্তু মন যায় কিন্তু পইচাটোহে ক'ত পাবি কিয় তোক ঘৰত পইচা নিদিব নেকি ঘৰৰ পৰা অকল কাপোৰ এযোৰ কিনি দিব আৰুনো কি দিব নিজে বাকী খৰচবিলাক উলিয়াব লাগিব কি কৰোঁ জানো এই আছে নেকি ভঙা চিকা লোহা টিং প্লাষ্টিক এই আছে নেকি হৈ গেলা পাই গলো আইডিয়া কি আইডিয়া পালি বল আমি আমাৰ ঘৰৰ পেলনীয়া ভগা চিগা লোহা টিং প্লাষ্টিকবোৰ বিচাৰোঁগৈ আমি সেইবোৰ ভগা চিগা বেপাৰী বিক্ৰী কৰি আমি আমাৰ খৰচ উলিয়াব পাৰিম ভাল আইডিয়া এটা পালোঁ বল 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 মা ক'ত আছ মা আছনে ঘৰত কোনো নাই মই এতিয়াই ক'ত কি আছে বিচাৰিম কিনো বিচাৰো জানো মই গেলাতকে অকণমান সৰহকে বিচাৰিব লাগিব তেতিয়াহে 100-200 সৰহকে বেছিকে পাম ৰৈ থাকিলে নহ'ব মই বিচাৰোঁগৈ ঐ গেলা তই কিমান কেজিমান বিচাৰিলি মোৰ 5 কেজিমান হ'ব মোৰো সিমানেই হ'ব চাগে ভগা চিগা বেপাৰীটো ঘূৰি আহিব সময় হ'ল চাই থাক সেইটো আহিছে এই আছে নেকি ভঙা চিকা লোহা টিং প্লাষ্টিক ঐ ৰখা আছে দাদা আছে আমাৰ আছে লৈ নাই কিমান আছে এই আনি থৈছো পিছে কওকচোন লোহাৰ কেজি কিমান বাৰু 10 টকা ভাইটি হে হয় নেকি আৰু টিং প্লাষ্টিকৰ টিঙৰ 8 টকা আৰু প্লাষ্টিকৰ 5 টকা দিয়া 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 সোনকালে দিয়া কিমান আছে দিয়া ঠিক আছে ভাইটি মই এতিয়া গৈ থাকো এই আছে নেকি ভঙা চিকা লোহা টিং প্লাষ্টিক হৈ গেলা দুইটা 50 টকাহে পালো ইমানেতো পূজা চাবলৈ যাবলৈ নোৱাৰো আৰু লাগিব পইচা ঠিক কৈছা আৰুনো কি কৰিবিনো বৈ এইবাৰ আৰু বিচাৰোগে বৈ 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 চালা এতিয়া কি বিচাৰো জানো ৰ বাপেকে ঘৰৰ ভিতৰত কি আছে চাই লওঁগে আমাৰ এই দাৰখন দেখোন আজিকালি কাম বন নকৰেচোন এইখনতে বিক্ৰী কৰি দিওঁ আৰু কি দিওঁ এই চৰিয়াটো চোন আজিকালি কোনেও নুমুতে ইটো এনে পৰি আছে ইয়াকো লৈ যাওঁ এই চৌটো চোন আজিকালি এনে পৰি আছে গৰুজনীক চোন দানা চানা নিদিয়ে ইয়াকো বিক্ৰী কৰি দিম চালা এতিয়াহে মই গেৰাতকে টকা কেইটামান বেছিকে পাম মই এবাৰ কি বিকিম বাৰু ঘৰততো আৰু বিক্ৰী কৰিবলৈ বেয়া হোৱা বস্তু একো নাই এইখন চম্পাৱতীখন আছে নহয় এই চাইকেলখন বিক্ৰী কৰিলে মই বহুত টকা পাম এনেও পামচা হৈ পৰিহে আছে বিকিয়ে দিওঁ পূজা চাবলে ওলালো নতুন কাপোৰ পিন্ধি লৈ ইমানো পইচা ক'ত পালি মা মই আমাৰ ঘৰৰ কাম নাইকিয়া ভঙা চিগা বস্তুবিলাক মই ভঙা চিগা বেপাৰীক বিক্ৰী কৰি দিলো হয় নেকি ভালে কৰিলি দে এতিয়া তোক পূজা চাবলৈ পইচা ওলাই গ'ল এতিয়া আমাৰ পৰা পইচা নুখুজিবি আৰু হ'ব দে এই পাদুৱা দাখন দেখিছিলি নেকি বিচাৰি লৈ আহচোন যা দেউতাক দাখন দিয়া গৈ যা এইবাৰ খালে আৰু মোক নাই মই বিচাৰি পোৱা নাই গ'ল দাখন কালিলৈকেতো ঘৰৰ ভিতৰতে আছিলে নাই মোক কৈ নাই যোৱা নহয় ক'লৈ গৈছে তই ধেমালি কৰিছনে মোৰ লগত মোক কাম কৰিব লাগে সোনকালে বিচাৰি দে ময়ো ঘৰ মুচিবলৈ মোটা চাৰিয়াটো বিচাৰি পোৱা নাই ঘৰৰ পিয়ালিকে থৈ দিছিলো কালিলৈ বাইতো আছিলে ইয়াতে আৰু গৰুজনীক দানা দিবলৈ দানা দিয়া চৰুটো দেখি পোৱা নাই কি ঐ তোৰ হাতত ইমানবোৰ পইচা ক'ৰ পৰা আহিল মই মানে আমাৰ ঘৰৰ কাম নাইকিয়া বস্তুবিলাক বিক্ৰী কৰি দিছিলো ভগা চিগা বেপাৰী কি কলি ঘৰত যিবিলাক বস্তু হেৰাইছে সেইবিলাক তই বিক্ৰী কৰি দিলি নাই মই নাই কৰা তোক আজি মই আৰে কি আচৰিত ইয়াত থকা চাইকেল এখন আকৌ কোনে নিলে কি ভাবি আছ পিতাই আমাৰ বান্দাত থকা চাইকেল এখন কি হ'ল এইটো আকৌ মই কেনেকে জানিম কালিলৈকেতো চাইকেল আছিলে ইয়াতে পিতাই ৰাতি চুৱে নিলে বা ঐ জহনী মৰাণ ভঙা চিগা চাইকেলখন কোনো চুৰি নিব আহে নহ'লে কোনে দিলে মই কেনেকে জানিম তই এতিয়া ক'ৰ পৰা আহিছ মই পাদুৱাহঁতৰ ঘৰলৈ গৈছিলোঁ এতিয়া তাৰ পৰা আহি আছোঁ তই পাদুৱাহঁতৰ ঘৰলৈ কি কাৰণে গৈছিলি আমি দুটাই কাম নাইকিয়া বেয়া হোৱা বস্তুবিলাক ভঙা চিগা বেপাৰী বিকিছিলোঁ তাৰমানে তই চাইকেলখন বিক্ৰী কৰি দিলি নাই হোৱা পিতাই নহ'লে তোৰ জেপত সেয়া ইমানবোৰ পইচা ক'ৰ পৰা আহিলে তই মিছা মাতিব আহিছ তোক আজি মই পাদুৱা কি হ'ল তোৰ নকবি আৰু
কালি মোক ভালকে দিলে ঘৰত। হে তেতিয়াহ'লে নকবি আৰু দুইটাকে দিলে তেতিয়াহ'লে। তইও মোৰ নিচিনাকৈ কিবা প্ৰয়োজনীয় বস্তু বিকিলি নেকি ভঙা চিগাত? কি বিকিলি? চাইকেল এখন। আৰু তই? মই দা এখন আৰু মোটা চৰিয়া এটা আৰু গৰুক দানা দিয়া চৌটো বিকি দিলো। কি যিটো তই সৰুৰ পৰা মুটি মুটি ডাঙৰ হ'লি তাকো বেছি দিলি তই? সেইটো ডাঙৰ কথা নহয়, সেইটো পিতলৰ আছিলে, সেইবাবে বেছিকে মছলাটো পালো। কি কলি?